देखो सब लास्ट Hey guys, welcome back to my new vlogs. আজি পুনৰবাৰ বহুত দিনৰ পিছত মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজিৰ ভিডিঅ'টো অকনমান ইন্টাৰেষ্টিং হ'বলৈ গৈছে। ইন্টাৰেষ্টিং হোৱাৰ কাৰণটো হৈছে মানে আজি আমাৰ পথাৰত হাৱি লৈছে মানে যেহেতু মই ধান লগোৱা ভিডিঅ'টো দিছিলোঁ আৰু ধান কটা ভিডিঅ'টো দিম বুলি সেইবাবে আজি মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া পথাৰত যোৱা আগতে আমাৰ মামাক অকনমান দেখাই দিওঁ বাৰীত কাম লাগি আছে যিহেতু এয়া হৈছে মামা আলু মাটি দি আছে এতিয়া। আৰু এইটো হৈছে আমাৰ ঘৰৰ পিছফালৰ অংশটো কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চয় জনাওক। আৰু এতিয়া বলক আমাৰ পথাৰলৈ যাওঁ। আৰু আমাৰ পথাৰখন ঘৰৰ পৰা বেছি দূৰ নহয় ওচৰতে। আৰু হঠাৎ গৈ থাকোঁতে এতিয়া বৰ্তমান ৰাস্তাতে শুই আছে এজন আৰু শুই থকা কাৰণটো নক'লে চাগে চবেই গম পাব মানে কাষতে আছে এই মইনা বটলটো। আৰু এতিয়া বৰ্তমান পথাৰ আহি মেলি পাই গ'লে আমাৰ মা বাই বৌ চবেই লগতে ধান কাটি আছে। আৰু ধানখিনি বেছি ওখ হোৱাৰ কাৰণে ডাঙৰ পৰা হোৱা আগতে হৰাই লৈছে তাৰপিছতহে কাটিছে। আৰু আশা কৰিছোঁ যাতে আজি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পায়। আমি খৰি ল'ব আহিছোঁ পথাৰত যিহেতু মানে আজি পথাৰতে খোৱা বোৱা ৰন্ধা ৰান্ধি চব পথাৰতে লগত আমাৰ ভাইটি খৰি কাটি আছে বৰ্তমান। এতিয়া বৰ্তমান ভাইটিয়ে খৰিছে কাটি হৈ গ'ল এতিয়া লৈ গৈ আছোঁ। এতিয়া চাহ পানীটো বনাই লওঁ ধুনীয়াকৈ তাৰপিছত আকৌ দেখাই আছোঁ পিছত। কি আছে এইফালে চাক হৈছে আমাৰ মা দেই চাক এইফালে চাক আৰু এইজনী আমাৰ বাই এইফালে চাই দেখো চাব লাজ কৰিছে এইপিনে বৌহেঁতে দাই আছে চাই দেখো এইফালে লাজ কৰিছে দাঁতকে এইপিনে ঘূৰি নাযায় এদিন লাজতে। পুৰা আমাৰ মা বাই মানে বৌহেঁতে চবে ধান কাটি আছে বেছিখিনি ধান নাই মানে এয়া আমাৰ মামী কি লাগিছ তামোল তাৰপিছত এতিয়া ধুনীয়াকৈ আমি ৰান্ধি মেলি তাৰমানে আমাৰ বৌহেঁতে মাহেঁতে ধান দাই থাকিব মানে আমি খোৱা বোৱা ৰন্ধাটো এইবিলাক আমি চব নিজে কৰিম মানে। ভাইটি এইটো এটা ভাইটি আমাৰ এইটো নিজৰ ভাইটি। আৰু এই আমাৰ চাবনি সিজি গ'ল লগত আছে পাৰ্লেজি বিস্কুট। চাপানি খোৱা ব্ৰেক দিছে এইপিনে পুৰা সকলোৱে চাপানি খাই আছে এইপিনে বাকী আছে পুৰা খোৱা বোৱা খাই আছে। আৰু এয়া আমাৰ পথাৰত এতিয়া বৰ্তমান আৰ কে মণি আহি পালেহি। হাই এটা কৈ দিয়া পুৰা চেলফি ষ্টিক লৈ পুৰা হাতত গৰমে তাৰমানে লগত আমাৰ আৰ কে মণি কছাৰী আজি পুৰা ব্যস্ত ভিডিঅ' বনোৱাত তাৰ লগত বডিগাৰ্ড আহিছে। আৰু এতিয়া চব্জিখিনি বনাই লওঁ লগত আছে পানী কোমোৰা আৰু এয়া আমাৰ বাইহেঁতে টেঙা কাটি আছে পথাৰত টেঙা খোৱাটো বেলেগে মজা। মজা আছে হে গাইজ এতিয়া খোৱা বোৱা হৈ আছে। So guys এতিয়া খোৱা বোৱা হৈ গ'ল বৰ্তমান আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব।